অৱস্থা একদম বেয়া নৰি আৰু ৱেলকাম টু মাই চেনেল কথাফুল ব্লগছ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ খবৰ আজি বহুত বেয়া, কাৰণ আজি মোক চেনি চম্পাই ব্ৰেকআপ দিলাক। তাৰমানে কালি গধূলি গৈছিলোঁ চাৰিআলি, তাৰপৰা অহাৰ পাছত ষ্টাৰ্ট হোৱা নাই আজিলৈকে, বৰ্তমানলৈকে ষ্টাৰ্ট কৰি আছোঁ, ষ্টাৰ্ট নহয়। 1.5 কিলোমিটাৰ তাক লৈ কিনে ঠেলাই আহিলোঁ, আৰু ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ যাব আছে। যাওঁ আৰু তাক ঠেলাই কিনে ষ্টাৰ্ট নহয় এতিয়া। ঠেলে অৱস্থা বেয়া হৈ গৈছে। আহি অলপ টাইম ৰখিছোঁ ইয়াতে, কাৰণ আৰু ঠেলাব নোৱাৰি। গাড়ীখন এনেই ঠেলি লৈ যোৱাটো বহুত দিগদাৰ। তাতে 1.5 কিলোমিটাৰ আহিলোঁ, আৰু 1 কিলোমিটাৰ অলপ বেছি যাব লাগিব গেৰেজলৈকে। তাতে যাই কিনে কি হৈছে কি হোৱা নাই চাই লওঁ, ভাল কৰিব লাগিব আজি। নহ'লে তাৰমানে গাড়ীখন নহ'লে একো কামেই নহয়, ক'তো যাব নোৱাৰি, একো কৰিব নোৱাৰি। কিবা হৈছে, ষ্টাৰ্টেই নহয় দেখোন। ঠেলাই এতিয়া যাই আছোঁ, অৱস্থা একদম বেয়া নৰি আৰু যাবা ঠেলা পানৰি, অৱস্থা বেয়া। 2 কিলোমিটাৰৰ বেছি তাক ঠেলাই আহি পালোঁ তাৰ মেডিকেল। এতিয়া তাক ছাৰ্ভিচিংটো কৰি লওঁ, ক'ত কি হৈছে কথাখিনি চাই লওঁ, লৈ কিনে ইয়াৰ পৰা ওলাই যাম আৰু। খোজ কাঢ়িছোঁ দে আজি ইয়াক লৈ কিনে। চেনি চম্পাই আজি বিহু দেখাই দিছে আজি মোক, বাপৰে বাপ। কিবাকৈ ছাৰ্ভিচিং চেণ্টাৰ পালোঁ আহি। বাক হস্পিটেলৰ পৰা লৈ আহিলোঁ, গাড়ীখন ঠিক ঠাক কৰিলোঁ, গোটেইখিনি ঠিক হ'ল। তাৰপাছত এতিয়া তাক ধুনীয়াকৈ ধুই কিনে চাফা কৰি তাক ধুনীয়া পলিচ চলিচ মাৰোঁ। পলিচ মানে